Good morning everyone. মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া দেখিছেনে বিচনাতে আছোঁ, কুঁৱলী পৰি আছে। এইবিলাকো উঠিবই মন যোৱা নাই নহয়, ইমান কুঁৱলী পৰিছে। গৈ পেলাই কলেজটো ফ্ৰেছাৰ্ছ আছে 10টামান বজাৰ পৰা। এইফালে ময়ো ভাবিছোঁ নাচিম বুলি, মানে দেখিছোঁ ডেটু পাঁচটা কালাৰ লগাই থৈছোঁ, ৰৈ নাই বাৰু লাগি আছে ধুনীয়াকৈ ধৰিছে কালাৰটো। গা চা ধুই খাবলৈ উঠিছোঁ আৰু মানে বহি আছোঁ। চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টো। এইফালে আকৌ বিচনাখনো ধুনীয়াকৈ তুলি ল'লোঁ। গা চা ধুই আহিলোঁ, আহি পিনে অলপমান মেকআপ কৰি ল'লোঁ। কাপোৰযোৰ পিন্ধা হোৱা নাই, ফাইনেল লুকটো আপোনালোকক দেখাম বাৰু। এইফালে আকৌ তাইও ওলাই আছে, চাই দিয়েচোন এবাৰ। এইফালে আকৌ এইটো মোৰ ফাইনেল লুক, দেখিছে নহয়? আৰু কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে। এইফালে আমাকো গোটেইকেইজনীকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। সেইফালে আমি এনেকৈ টুকটুকিত উঠি পিনে গৈ আছোঁ। টাউনো পালোহি, দেখিছে নহয়? টাউন পাই পিনি আকৌ য'ত মানে ফ্ৰেছাৰ্ছ পাতিছে তাৰো পালোহি। তাত গোলাপচন্দ্ৰ বৰচন্দ্ৰ নাট্য মন্দিৰ হয়, ইয়াতে পাতিছে, তো আহিও পালোহি। এইফালে আকৌ ছাৰো বাহিৰতে ৰৈ আছিলে নহয়, দেখিছে নহয়? ছাৰো একদম বিজি হৈ আছে। এইফালে আহি আকৌ দেখিছে ছোৱালীবোৰ এনেকৈ ৰখি আছে বাহিৰতে। আমিও আহিলোঁ, আহি পিনে বহি ল'লোঁহি। এইফালে ছিটটো মানে এনেকুৱা নহয়, মানে উঠি দিলে মানে জাপ খাই যায় তেনেকুৱা টাইপৰ। মানে ময়ো অলপমান দেখাই দিছোঁ ডেক'ৰেশ্যনটো কেনেকৈ কৰিছে। আৰু ইটো ছাইডত বাসকল বহিছে আৰু ইটো ছাইডত আমি জুনিয়ৰবোৰ বহিছোঁ। এইফালে আকৌ ছাৰসকলেও বন্তি প্ৰজ্বলন কৰিছে। এইফালে আকৌ বাসকল আৰু মেমসকলেও এনেকৈ গান গালে, গান গাই মেলি এইফালে ছাৰসকলকো গামোচা পিন্ধাইছে। এইফালে আকৌ লগৰজনীকো লগ পালোঁ নহয়, তাইও বৰ ধুনীয়া হৈ আহিছে। আকৌ আমাক ছিনিয়ৰ বাসকলে এনেকৈ বেজ পিন্ধাইছে, যিহেতু আমি নিউ হয়, জুনিয়ৰ হয়, সেইকাৰণে আমাক বেজটো পিন্ধাইছে। এইফালে আকৌ লগৰসকলেও নাচি আছে, এইফালে বাসকলেও নাচি আছে ফূৰ্তি ফাৰ্তা, আমিও অলপমান নাচি দিলোঁ। এইফালে আকৌ ফুচকা বুকিং কৰি থোৱা আছিলে নহয়, তেনেকৈ ফুচকা খাই ল'লোঁ। এইফালে আকৌ দেখিছে কেনেকুৱা নাচিছোঁ, ফূৰ্তি কৰিছোঁ। এইফালে তাত মানে ডান্স কৰি আছে, নাচি আছে। এইফালে আমি ইয়াত মানে চবেই ফূৰ্তি ফাৰ্তা কৰি আছোঁ আৰু। এইফালে মোৰতো ততেই নাই, দেখিছে চবৰে গৰম লাগি আছেগৈ নাচি নাচি ইমান ঠাণ্ডাত। আকৌ এইফালে কাৰেণ্টটো গুচি গ'লগৈ নহয়, তেনেকৈ বাহিৰলৈ গুচি আহিলোঁ। বাহিৰত গোটেইবোৰ গুচি আহিলে, আহি পিনে আকৌ ভিতৰি আহিলোঁ। পকেট লাঞ্চ দিলে খাবৰ কাৰণে, পকেট লাঞ্চটো খাই ল'লোঁ। এইফালে আকৌ ফেশ্বন শ্ব' হৈ আছিলে, ময়ো অলপমান ফাৰ্ষ্ট টাইম মানে ফেশ্বন শ্ব' দিছোঁ। এইফালে ফেশ্বন শ্ব' দি মেলি মানে ৰুমলৈ গৈ আছোঁ। গাড়ী দেখিছে নহয়, লগৰ কেইজনীৰ লগত এনেকৈ গৈ আছোঁ হাঁহি হাঁহি পিনে ফূৰ্তি ফাৰ্তা কৰি, যিহেতু ফূৰ্তি কৰা দিন হয়। তো আজিলৈ মানে যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।